हेलो एवरीवन नमस्कार जनाइছো সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া আছো মই মাহঁতৰ ঘৰত। এতিয়া যেহেতু আপোনালোকে থাম্বনেল চাই গম পাইছে মই আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছো, তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ভোট জলকীয়া লাগি আছে, চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে। লৈ ল'ম নৰসিংহ পাত। এতিয়া আহিছো নৰসিংহ পাত ছিঙিবলৈ। বৰষুণ পুৰা দি আছে, চাওক একদম ওপৰৰ ফালে আছে পাতবোৰ। এতিয়া আমি ছিঙিব আহিছো ভেদাইলতা পাত। গোটেই তৰা পাতৰ ওপৰতে বগাই আছে ভেদাইলতা পাতখিনি। আৰু চাওকচোন পানী দেখিছেনে আপোনালোকে কিমান পানী হৈ গৈছে। ৰাতিৰ পৰা বৰষুণ দিয়ে আছে আৰু এতিয়াও দি আছে। এতিয়া মান ধনিয়া পাত কেইখিলামান ছিঙিলো। এতিয়া নৰসিংহ পাত, ভেদাইলতা পাত আৰু মান ধনিয়াখিনি ভালধৰণে ধুই লৈছোঁ। কুচিয়া মাছ পাতত দিবলৈ এইখিনি বস্তু ৰেডি কৰি লৈছোঁ। ইয়াতে দেউতাই এনেধৰণে মাছখিনি ধুনীয়াকৈ কাটি থৈ দিছে। আৰু ইয়াতে লৈ লৈছোঁ জালুক, আৰু এয়া হৈছে নিমখ, হালধি, পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি হৈছে বিলাহীও সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া লৈ লৈছোঁ আৰু আদা নহৰু খুন্দি লৈছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিহলাই দিম। ইয়াতে প্ৰথমতে কেঁচা মিঠাতেল অকণমান ঢালি লৈ গোটেই বস্তুখিনি ধুনীয়াকৈ মিহলাই দিলে। ইয়াতে এনেধৰণে দেউতাই ধুনীয়াকৈ তৰা পাতখিনি পাৰি লৈছে আৰু ইয়াতে মাছখিনি ইয়াতে দি দিব এতিয়া। এনেধৰণে ধুনীয়াকৈ বান্ধি লৈছে। এয়া দেখিছেনে এনেকৈ মাছ পাতত দিছে। এইখিনি মাছৰ টোপোলাখিনি তলত এঙাৰখিনি আঁতৰাই ওপৰত ভগা টিংপাত এখন দি ওপৰতে জুই জ্বলাই দিছে। এনেধৰণে এনেকৈ সিজিব, মাজতে লুটিয়াই দিব লাগিব। এতিয়া বনাম ভেদাইলতা পাত, নৰসিংহ পাত আৰু মান ধনিয়াৰ লগত কুচিয়া মাছৰ জোল। তেল গৰম হৈ গ'ল, এতিয়া ঢালি দিম পিঁয়াজ। পিঁয়াজ ৰঙচুৱা হ'লৈকে ভাজি ল'লোঁ। এতিয়া দি দিম জলকীয়া। এতিয়া দি দিম মাছখিনি। ইয়াতে দি দিলোঁ নিমখ আৰু হালধি। এতিয়া দি দিছোঁ বইল কৰি থোৱা আলু। অকণমান সময় ঢাকি থৈ দিম। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে। ইয়াতে এতিয়া দি দিম খুন্দি থোৱা আদা নহৰু পেষ্টখিনি।
এতিয়া দি দিম ইয়াতে অথনি গ্ৰাইণ্ড কৰি থোৱা নৰসিংহ, ভেদাইলতা আৰু মান ধনিয়া পাতৰ পেষ্টখিনি। পানী অকণমান এনেধৰণে মিলাই আকৌ ইয়াতে ঢালি দিছোঁ। এইখিনি এতিয়া ঢাকি থৈ দিম। এয়া চাওক আমাৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। অথনি মাজতে লুটিয়াই দিছিলে, মই আপোনালোকক দেখুওৱা নহ'ল। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে। পানী আৰু অকণমান দিয়া হৈছিলে ইয়াতে, মাজতে দি দিলোঁ পানী। এয়া চাওক এতিয়া দি দিছোঁ জালুকৰ পাউডাৰ। এয়া চাওক আমাৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। এতিয়া আমি চাওঁচোন কেনেকুৱা হৈছে। আপোনালোকে এনেধৰণে বনাই খাই চাবচোন, খুবেই ধুনীয়া হয়, খুবেই টেষ্টি হয়। বনাই খাই চাবচোন, খুবেই টেষ্টি।